নমস্কাৰ চেনেলটোলৈ আকৌ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম টেটৰ কাৰণে লাগতীয়া মেথছৰ পেডাগজি বা গণিতৰ শিক্ষা বিজ্ঞানৰ বিষয়ে আলোচনা কৰিম। অংক বা গণিত কি? অংক কৰিলে কি সুবিধা হয়? অংক হ'ল সম্পূৰ্ণ নিখুঁত যুক্তিৰে প্ৰকৃত শুদ্ধটো সন্ধান কৰা এটা বিষয়। অংকত কোনো বাহুল্য নাই, কোনো উপমা নাই, কেৱল যুক্তি আৰু শুদ্ধতাখিনি ইয়াৰ বিশাল সৌন্দৰ্য। অংক কৰিলে আন ক্ষেত্ৰবোৰত বিশ্লেষণ কৰিব পৰা ক্ষমতা বৃদ্ধি পায়, কথাবোৰ স্বচ্ছ আৰু পৰিষ্কাৰভাৱে বিবেচনা কৰিব পৰা হয়, পৰ্যবেক্ষণ শক্তি বাঢ়ে, জীৱনৰ বিভিন্ন সময়ত কথা যুক্তিপূৰ্ণভাৱে প্ৰতিপন্ন কৰাত সহায় কৰে অংকই। ICT ফুল ফৰ্ম কি? ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি, অৰ্থাৎ তথ্য আৰু যোগাযোগৰ প্ৰযুক্তিবিদ্যা। কোন আইনে শিক্ষা ব্যৱস্থাত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে? নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986। গণিত বিষয়টোৱে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ কোন পৰ্যায়ৰ পৰা এক গুৰুত্বপূৰ্ণ আৰু অদ্বিতীয় স্থান অধিকাৰ কৰি আহিছে? প্ৰাথমিক পৰ্যায়ৰ পৰা। তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাই কিহৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল হ'বলগীয়া হৈ পৰিছে? গাণিতিক তথ্যসমূহৰ বিকাশৰ ওপৰত। সেইকাৰণে গাণিতিক জ্ঞানৰ চাহিদা যথেষ্ট পৰিমাণে কি হৈছে? বৃদ্ধি পাইছে। গণিত শিক্ষণত তথ্য আৰু প্ৰযুক্তিবিদ্যাই ল'ৰা ছোৱালীক কিহত সহায় কৰে? মনৰ পৰা গণিতৰ প্ৰতি থকা ভয় ভাৱ আঁতৰত সহায় কৰে।